আজি ৰাতিপুৱাৰে পৰা দক্ষিণ পাকা গাঁও পঞ্চায়ত, পশ্চিম পাকা গাঁও পঞ্চায়ত, পূব বেতবাৰী গাঁও পঞ্চায়ত আৰু উত্তৰ পূব বেতবাৰী গাঁও পঞ্চায়ত, মই পুৰণি হিচাপে কৈছোঁ গাঁও পঞ্চায়তৰ নাম, নতুনতো প্ৰায় একেই আছে। এই চাৰিওটা পঞ্চায়তত PWD ডিপাৰ্টমেণ্টৰ লগতে ফাইনেন্স কমিশ্যনৰ ফাণ্ডেৰে PWD ডিপাৰ্টমেণ্টত 4টা পথৰ আধাৰশিলা কৰিলোঁ, কামৰ শুভাৰম্ভ কৰিলোঁ। 4টা পথৰ ড্ৰেইনৰ শুভাৰম্ভ কৰিলোঁ আৰু পাকা বেতবাৰী ডেভেলপমেণ্ট ব্লকৰ অন্তৰ্গত চাৰিওটা পঞ্চায়তত ফাইনেন্স কমিশ্যনৰ টকাৰে 37টা কামৰ আধাৰশিলা কৰিলোঁ। আৰু আজি PWD ডিপাৰ্টমেণ্ট আৰু ফাইনেন্স কমিশ্যনৰ জৰিয়তে যিখিনি কামৰ আধাৰশিলা কৰিলোঁ, অত্যন্ত গুৰুত্বপূৰ্ণ কাম আছে। আজি 37+4 এই 41টা কামৰ জৰিয়তে পূৰ্বৰ সৰুক্ষেত্ৰী বৰ্তমানৰ পাকা বেতবাৰী সমষ্টি অন্তৰ্গত অঞ্চলসমূহ যথেষ্ট আগুৱাই গ'ল। ভক্তডোবা বজাৰৰ বৰষুণ দিলে পানী জমা হোৱা, বজাৰৰ ভিতৰত সোমাব নোৱাৰা যি পৰিস্থিতি, আজি যি কাম কৰিলোঁ তাৰ পৰা সমস্যা চিৰদিনৰ বাবে নোহোৱা হৈ গ'ল। আজি কাম অংগনবাদী, বহু ঘৰ আছে জৰাজীৰ্ণ, সৰু সৰু ল'ৰা ছোৱালী যায়, বহু অংগনবাদী যি ঘৰ আছিল তাৰ ৰিপেয়াৰিং, বহু বিদ্যালয়ৰ মাটি আছে বেদখল, বাউণ্ডাৰী ৱাল নথকাৰ কাৰণে বহু বিদ্যালয়ৰ মাটি বা বাউণ্ডাৰী ৱাল, বহু বিদ্যালয়ৰ বাউণ্ডাৰী ৱালৰ লগতে গেট, বহু শ্মশান, দুৰ্গা পূজাস্থলী, মছজিদ, কবৰস্থানৰ বাউণ্ডাৰী ৱাল আন কামসমূহ আজিৰ কামত অন্তৰ্ভুক্ত হৈছে। গতিকে মই যথেষ্ট আজি সুখী অনুভৱ কৰিছোঁ আৰু সকলো ৰাইজকে PWD ডিপাৰ্টমেণ্ট পাকা বেতবাৰী ডেভেলপমেণ্ট ব্লকৰ বিডিঅ' ডাঙৰীয়াৰ লগতে আন বিষয়াসকলৰ লগতে সকলো ৰাইজক আৰু সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। ৰাতিপুৱাৰ পৰা প্ৰতিটো কাৰ্যসূচীত সকলোৱে সহযোগ কৰিছে, ৰাইজৰ মাজত গৈছোঁ, আলাপ আলোচনা কৰিছোঁ, আৰু কিছু কামৰ কথা সকলোৱে কৈছে আৰু সমস্যাৰ কথা কৈছে। সেই সমস্যা সমাধান কৰিব লাগিব, কামসমূহ কৰিব লাগিব, তাৰো প্ৰতিশ্ৰুতি দিছোঁ। গতিকে সৰুক্ষেত্ৰীৰ ৰাইজৰ, পাকা বেতবাৰী ৰাইজৰ সহযোগিতাৰ আশীৰ্বাদ বিচাৰিছোঁ, যাতে আহি থকা সময়খিনিত আৰু কাম কৰিব পাৰোঁ।